সেই লেৱাবিলাক আহি কিনে ইয়াতে তলত লাগে আৰু ইয়াতে গোবৰ চবৰ দি থৈ দিছে মানে গৈ আছো আমি জালিকাটা বিশ্বৰ দ্বিতীয় এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট ট্ৰী তো গৈ আছো আমি তিনিজন উঠিব নালাগে একচুৱেলি আমি উঠিছোঁ মানে ওচৰতেতো সেইটো কাৰণে বলক জালিঘাটাত আহি পালোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিতৰলৈকে গৈ ভিতৰত আছে এছিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট ট্ৰী আপোনালোকক দেখুৱাই আছোঁ তাৰ আগতে দেখুৱাওঁ ইয়াতে চাওক এই প্ৰথম গেটটো এনেকৈ আছে ঐতিহ্যমণ্ডিত কলিবাৰী শ্ৰী শ্ৰী শিৱথান বজালী অসম স্থান জালিঘাটা আপোনালোকে আহিব পাৰে আৰু আমি আহিছোঁ এইকেইজন আমাৰ পুৰস্কাৰ কেইটা আহি যায় আৰু এইডালেই হৈছে ভাৰতৰ সকলোতকৈ পুৰণি আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছ আৰু ইয়াৰ বয়স হৈছে প্ৰায় 212 বছৰ ইয়াতে তাৰমানে ডাঙৰকৈ এটা বাৰ্থডে চেলিব্ৰেশ্যন গৈছে 60 কিলো ওজনৰ কেক কটা হৈছিলে ইয়াতে মানে এটা বেলেগ এটা ভিডিঅ'ত পাইছিলোঁ চ' এইটোৱে হ'ল গছডাল দেখুৱাই দিছোঁ আপোনালোকক দেখিছে নহয় এই মানে ভালেকেইটা গছ লগ লাগি থকা যেন হৈছে এই ওপৰৰ পৰা এনেকৈ যে সেই লেৱাবিলাক আহি কিনে ইয়াতে তলত লাগে আৰু ইয়াতে গোবৰ চবৰ দি থৈ দিছে মানে ইয়াৰ পৰা আকৌ মানে ডাঙৰ গছৰ ৰূপ ল'ব ন মানে ইয়াতে চাওকচোন এইডাল কিন্তু সেই ওপৰৰ পৰা সৰুকৈ লেৱাই আহিছিলে ডাঙৰ গছৰ মূল টাইপ হৈ গৈছে এইখিনি পূৰা আমি আহিছিলোঁ ইয়াতে তো দেখুৱাই দিলোঁ আপোনালোকক মই যিহেতুকে পাঠশালাতে আছোঁ আৰু পাঠশালাৰ জালিঘাটাত আছে এই গছডাল যোনে যোনে আহিব পাৰে মন্দিৰ দৰ্শন কৰিব আহিব পাৰে আৰু লগতে এই গছডালো দৰ্শন কৰিব পাৰে